যি 12 দিনীয়া উন্নয়নৰ দিন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে তাৰে অংশ হিচাপে আজি শিৱসাগৰ জিলাত 3টা বিশেষকৈ স্কিম বিশেষকৈ MFI মাইক্ৰ' ফাইনেন্সৰ যিসকল আই মাতৃৰ বেংকত লোন আছিল তেওঁলোকে যিটো চিভিল বেয়া হৈছিল তেওঁলোকৰ নো ডিউজ চাৰ্টিফিকেট NDC খন আমাৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ হঠাৎ সকলো লোন পৰিশোধ কৰি দিয়া হৈছে ইয়াতে 2000 আমাৰ শিৱসাগৰ জিলাত 2854 গৰাকী আৰু এই 2854 গৰাকীত প্ৰায় 7 কোটি 10 লাখ টকা অসম চৰকাৰৰ গৈছে মই ভাবো এই 2854 গৰাকী মহিলাৰ তেওঁলোকে সকাহ পাব তেওঁলোকৰ যি পৰিয়ালৰ এটা ডাঙৰ বুজা আছিল লোনৰ এই লোনৰ বুজাটো আজি তাৰিখত তেওঁলোকৰ সমাপ্ত হৈছে আৰু লগে লগে আমি যে SDRFৰ বানপানীৰ সময়ত আমাৰ এই 3টা সমষ্টিত যিখিনি ৰাইজৰ ক্ষয়ক্ষতি হৈছিল সেইখিনি প্ৰায় 22000 ওপৰৰ 22913টা পৰিয়ালৰ আমি আজি তেওঁলোকক আনুষ্ঠানিকভাৱে ফুল ডেমেজ হ'লে আমি 1,20,000 পাৰ্চিয়েল হ'লে আমি 6000 5000 গৰু ছাগলী মৰিলেও তেনেকৈ যিটো পইচা পাইছে এগ্ৰিকালচাৰ ফিচাৰী সকলো দিশতে আমি প্ৰায় 10 কোটি 27 লাখ টকাৰ এই আঁচনিখনৰ যোগেদি শিৱসাগৰ জিলাখনৰ উপকৃত হৈছে আমি আজি 3 বজাৰ লগে লগে তেওঁলোকৰ নিজৰ নিজৰ একাউণ্টত সোমাই যাব আৰু এটা প্ৰধানমন্ত্ৰী খাদ্য সংহৰণ ইয়াৰ জৰিয়তে মহিলা গোটসমূহক সকাহ দিয়াৰ কাৰণে প্ৰায় 40,000 টকালৈকে আমাৰ 163টা গোট পূৰ্বতে দিয়া হ'ল আৰু আজিও আমি 86টা গোট অৰ্থাৎ টোটেল 249টা গোটে 40,000কৈ পাইছে আৰু আজি তাৰিখত আমি 32 লাখ টকা আমি ইয়াতে তেওঁলোকৰ কাৰণে বিতৰণ কৰা হৈছে মই ভাবিছোঁ যে আজি প্ৰায় 18 কোটি ওচৰ-ওচৰি টকা এই শিৱসাগৰ জিলাত আমাৰ হিতাধিকাৰীসকলে বা বানপানী ধুমুহা দুৰ্যোগত থকাসকল আৰু মহিলা গোট আৰু তেওঁলোকৰ যি MFI এই 3টা সেক্টৰত আমি আজি এইখিনি আনুষ্ঠানিক বিতৰণ কাৰণ মহিলাসকল হ'ল দেশৰ সমাজৰ এক অৰ্ধাংগিনী বুলিও আমি কওঁ মহিলা সমাজৰ এক আধা আৰু তেওঁলোকে আজি সবলীকৰণ হ'ব লাগিব তেওঁলোকৰ শিক্ষা দীক্ষাৰ কথা চৰকাৰে চিন্তা কৰিছে যেনেকৈ নিযুত মইনা দি সকলো ছোৱালী পঢ়াৰ ক্ষেত্ৰত আৰ্থিক সাহায্য আগবঢ়াইছে আৰু তেনেকুৱা ধৰণৰ আৰু তেওঁলোকক মহিলা গোটৰ যোগেদি তেওঁলোকক সংস্থাপিত কৰা আৰ্থিক সচ্ছলতা আৰু শিক্ষা এই দুটা দিশত চৰকাৰে অধিক গুৰুত্ব দিছে আমি ভাবোঁ যে সমাজখন ধৰি নিয়াৰ ক্ষেত্ৰত মহিলাৰ যি দায়িত্ব আছে দায়িত্ব পালন হ'ব আৰু আমি এখন সমাজ গঠন কৰিবলৈ হ'লে মহিলাৰ সহযোগিতা লাগিবই তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব আৰু শিক্ষিত হ'ব লাগিব গতিকে এই গোটেই কথাখিনি অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে আজি শিৱসাগৰ এই ঐতিহাসিক জিলাখনত মই নিজে থাকি এই চেৰিমনিয়েলি ডিষ্ট্ৰিবিউশ্যনত মাননীয় মুখ্যমন্ত্ৰীকো ধন্যবাদ জনালোঁ মোক নিজৰে এখন জিলা মোৰ আমাৰ আনডিভাইডেড জিলাৰো মই ইয়াতে বিভিন্ন কামত জড়িত হৈ আছিলোঁ গতিকেলৈ মই আজি হিতাধিকাৰীসকলক যাতে টকাটো সদ্ব্যৱহাৰ কৰে তাৰ কাৰণেহে অনুৰোধ জনাইছোঁ আৰু এটা বিশেষ এটা প্ৰশ্ন আছে আগন্তুক 31 ডিচেম্বৰ পৰিবহণ বিভাগৰ দায়িত্ব হয় মই যিহেতু নতুনকৈ মোৰ আজি পৰিবহণ বিভাগটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক অৰ্পণ কৰিছে মই ধন্যবাদ জনাইছোঁ এইটো পৰিবহণ বিভাগ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ ইয়াৰ লগত সকলো মানুহৰ জীৱনৰ বা সকলো জনগণই ইয়াত জড়িত বুলি ক'ব লাগিব কাৰণ আজিকালি গাড়ী মটৰ নোহোৱা কোনো মানুহ নাই গতিকে যি নহওক আমি ইয়াক এতিয়া এইটো বতৰ পিকনিকৰ বতৰ মানুহে খেতি বাতি উঠি ক'ৰবাত এসাঁজ খাবলৈ যায় শিক্ষামূলক ভ্ৰমণ বা এইখিনিত আমাৰ এটাই আমাৰ লক্ষ্য এতিয়া আছে মই এদিনাও আমাৰ বিভাগক কৈছোঁ যাতে দুৰ্ঘটনা ৰোধ আৰু ড্ৰাংক এণ্ড ড্ৰাইভাৰ মদ খোৱা ড্ৰাইভাৰ কোনো পধ্যেই তেওঁলোকক কনচিডাৰ কৰিব নালাগে আৰু ইয়াত এৱাৰনেছ দিব লাগিব আমাৰ MVI-সকলে হওক বা এনফৰ্চমেণ্ট চেকাৰসকলে তেওঁলোকে চেকিং কৰিব লাগে চেকিং মানে অকল গাড়ী কাগজ পত্ৰ নহয় যাতে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে স্পীড যাতে নহয় আৰু লাইন ডিপাৰ্টমেণ্টত PWD ক'ৰবাত যদি স্পীড ব্ৰেকাৰ নাইকিয়া হৈ গৈছে বা স্পীড ব্ৰেকাৰ লাইটিং এণ্ড লাইনিং এইবিলাক ঠিক কৰিব লাগিব গতিকে এই সপ্তাহটোত আমি এই মাহটোত আমি সজাগতা সৃষ্টি সভা আৰু বেনাৰ পোষ্টিঙেৰে আমি দুৰ্ঘটনা ৰোধৰ কাৰণে ৰাইজক সজাগ কৰা এই কাৰ্যসূচী আমাৰ হাতত আছে মই ভাবোঁ আমাৰ এই জানুৱাৰীলৈকে এই মাহকেইটাত আমি খুব সজাগ হ'ব লাগিব দুৰ্ঘটনা ৰোধ কৰিব লাগিব তাৰ কাৰণে জনগণক সহযোগিতা লাগিব আৰু আপোনালোকে মই দেখিছোঁ আপোনালোকৰ সক্ৰিয়তাৰ কাৰণেও যথেষ্টখিনি এনেকুৱা ঘটনা ৰোধ হৈছে জনগণৰ জীৱন সম্পত্তি আপোনালোকৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে আপোনালোকক শুভেচ্ছা জনালোঁ